নমস্কাৰ বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ব'লক আজি আমি আপাৰ আছাম ছাইডৰ পৰা আহোঁ। যিহেতু আমি ট্ৰেইনত যাম, সেয়ে আমি গুৱাহাটী পল্টন বজাৰ ষ্টেচন পাই গ'লোঁ। আহি আমি লিফ্টত দি এনেকৈ ওপৰলৈ গ'লোঁ। লিফ্টত উঠোঁতে প্ৰথমে পৰিব ওলাইছিলোঁ, বাৰু একো নাই, ব'লক আমি এইখন ট্ৰেইনতে যাম। যিহেতু ট্ৰেইনখন যাবলৈ টাইম আছে, তাকে বোলো ট্ৰেইনত খাবলৈ কিবা কিবি কিনি লওঁ বুলি গ'লোঁ। অলপ কিবা কিবি কিনি ল'লোঁ। তাৰপাছত আমাৰ ট্ৰেইনখন এৰিলে। ট্ৰেইনখন অলপ টাইম যোৱাৰ পিছত ভোক লাগিলে, তাকে কি খাওঁ বুলি চাই থাকোঁতে গাড়ীত এজনে বিৰিয়ানী ভাত বুলি চিঞৰি আহিছিল। আমিও ভতুৱা মানুহে ভাতকে খাওঁ বুলি ভাত ল'লোঁ, কিন্তু কি হ'ব, সকলোবোৰ পানী। বাৰু একো নাই, আমি ৰাতিপুৱা আপাৰ আছাম ছাইড পাই গ'লোঁ। আহি পেলাই ইয়াত আমি সোৱণশিৰি নদীৰ ওপৰেদি গৈছোঁ। শুনিছোঁ এই নদীখনত আগতে হেনো সোণ পোৱা গৈছিল, যাৰ বাবে ইয়াক সোৱণশিৰি নাম দিয়া হৈছে। চাই কিন্তু বহুত ভাল লাগে, আপোনালোকো আহিব কেতিয়াবা, এইটো ফালে বহুত ভাল লাগে। বাৰু আজি আমি আমাৰ স্থান পাই গ'লোঁ, আকৌ লগ পাম।